ভূপেন বৰাৰ দিনতে কংগ্ৰেছ ধ্বংস হ'ব এই কথা চিৰন্তন সত্য। ভূপেন বৰাৰ দিনত কংগ্ৰেছে শূন্য আসন পাবলৈকে আগবাঢ়িছে। ভূপেন বৰা ডাঙৰীয়া অসমৰ কংগ্ৰেছৰ ইতিহাসৰ সকলোতকৈ ব্যৰ্থ সভাপতি আৰু যাক আমি সাধাৰণতে নিকাম্মা সভাপতি বুলি ক'ম, যাৰ দিনত কংগ্ৰেছ দলৰ পজিশ্যন অসমৰ পলিটিক্সত তৃতীয় চতুৰ্থ পঞ্চমলৈকে অৱনমিত হ'ল। গতিকে ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত বহুত কিবা ক'ব লগা আছে বুলি মই আজিৰ তাৰিখত অনুভৱ নকৰোঁ। ভূপেন বৰা ডাঙৰীয়া এতিয়া আৰু চিৰিয়াছ পলিটিচিয়ান হৈ থকা নাই। তেখেত এতিয়া অসমৰ ৰাজনৈতিক জগতৰ জনি লিডাৰ হৈছে। তেখেত এজন কমেডিয়ান হৈ গ'ল। ভূপেন বৰা ডাঙৰীয়া কিবাটো অলপ ভাবিছে চাগে, কিবা এটাতো প্ৰফেশ্যন ল'ব লাগিব। কিবা এটা প্ৰফেশ্যন লৈছে, সেইটো কি হৈছে কবি হিচাপে প্ৰফেশ্যন ল'ব খুজিছে। গতিকে মই প্ৰথম দিনাখনে তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ যোৱা এক বছৰত কংগ্ৰেছৰ পদবী বিক্ৰী কৰি ভূপেন বৰা ডাঙৰীয়াই টকা লোৱা বুলি সকলোৱে অভিযোগ কৰি আছে। ভূপেন বৰা ডাঙৰীয়াই টকা লৈ পদ বিক্ৰী কৰে আৰু তেওঁ বেলেগৰ দুৰ্নীতিৰ কথা কয়। ভূপেন বৰা ডাঙৰীয়াৰ নিচিনা অহংকাৰী মানুহ দ্বিতীয়জন মই অসমৰ ৰাজনীতিত দেখাই নাই। নিজকে কৈ দিয়ে জ্ঞানপীঠ বঁটা বিজয়ী এগৰাকী ব্যক্তিৰ সমকক্ষ বুলি, তাৰপাছত কৈ দিয়ে তেওঁৱে সকলোতকৈ পঢ়া শুনা কৰা ব্যক্তি, আৰু কৈ দিয়ে হিন্দী তেখেতৰ বহুত ভাল। ঠিক আছে, তেখেতৰ হিন্দী বহুত ভাল, তেখেতে গৈ পেলাই এতিয়া ইউপিত গৈ পেলাই কেম্পেইন আৰম্ভ কৰক। ভূপেন বৰা ডাঙৰীয়া অসমৰ ভৱিষ্যদ্ৰষ্টা নহয়, বা তেখেতে নিজৰ কাম কৰক। মইতো ক'ম যে ভূপেন বৰা ডাঙৰীয়া আপুনি নিজৰ কামখিনি কৰক। নিজে MLA হৈ আকৌ পাৰিলে আহক, নিজে ক'ৰবাত যদি পাৰে MP হওক, তাৰ পাছত কথাবিলাক হ'ব। আপুনি MLAও জিকিব নোৱাৰে, MPও জিকিব নোৱাৰে, ডাঙৰ ডাঙৰ কথা কয়। এটা ৰোড এনে ছিংগুল ষ্ট্ৰেচ 3বাৰ হাৰে, তাৰপাছত আৰু ডাঙৰ ডাঙৰ কথা কয়। তাৰপিছত দলৰ কাৰ্যকৰ্তাসকলে টকা লৈ পদবী দিয়া বুলি দলৰ সভাত হুলস্থুল কৰে। দিল্লীৰ পৰা নেতা আজিকালি আহিবই নোৱাৰে, কংগ্ৰেছৰ দিল্লীৰ পৰা নেতা আহিবই নোৱাৰে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আহিবই নোৱাৰে। আহিলেই বিধায়কবিলাকে কয়, বাকী কাৰ্যকৰ্তাসকলে কয় ভূপেন বৰা ডাঙৰীয়াই চব পদবী এটা আদাকৈ বিক্ৰী কৰি আছে। এতিয়া পদবী বিক্ৰী কৰা মানুহৰ পৰা আৰু আমাৰ বহুত কিবা শুনিব লগা আছে বুলি মই ভাবা নাই। বসী ৰাইজক অনুৰোধ কৰিছোঁ, সাৱধান হওক আপোনালোক। কমিশ্যন বৰা গৈ আছে, তেওঁ চিণ্ডিকেট কৰাৰ কথা কৈছে মই শুনিছোঁ, কিন্তু ভূপেন বৰা ডাঙৰীয়া হ'ল কমিশ্যন বৰা। সমষ্টি এইটো ওচৰতে, হাৱাজানৰ পৰা কেই কিলোমিটাৰত আছে? 5 কিলোমিটাৰ। আপোনালোকেতো হাৱাজানতে আছে, আপোনালোকেতো জানেই। আপোনালোক তেওঁৰ সমষ্টিৰ একে নিকটৱৰ্তী মানুহ, সকলোৱে কমিশ্যন বৰা বুলি নকয় জানো? মই অকণমান অলপ আগতে চালোঁ তেওঁৰ গানটো। ইমান বেহুৰা গান অসমৰ মানুহে যে শুনিব, সেইটো মই বিশ্বাস কৰা নাই। যিয়ে নহওক, তেওঁ এটা চেষ্টা চলাইছে যে ৰাজকুমাৰ টাইপ কিবাকৈ জনপ্ৰিয় হ'ব পাৰি নেকি। অসমৰ ভূমিত জুবিন গাৰ্গো জনপ্ৰিয়, তেনেকৈ ৰাজকুমাৰৰ ভিডিঅ' মানুহে চায়। মই ভাবিম যে ৰাজকুমাৰৰ ভিডিঅ'ৰ দৰে তেওঁৰ চাগে এইবিলাক চাই থাকিব মানুহে, আৰু সেইটোৱে ভাবি তেওঁ এইবিলাক কৰি আছে। কমেডি চাৰ্কাছবিলাকত যেতিয়া সিদ্ধুৱে খুব হহুৱাই থাকে, বিভিন্ন কথা কয়, তেওঁ বোধহয় আপোনালোকৰ জৰিয়তে তেনেকুৱা এটা শ্ব'ত তেওঁক নিমন্ত্ৰণ কৰাটো বিচাৰিছে। আৰু মই আশা ৰাখিম যে আপোনালোক কোনোবা এটা সংবাদ মাধ্যমে তেনেকুৱা এটা শ্ব' অৰ্গেনাইজ কৰক আৰু তেওঁক তাত হোষ্ট হিচাপে মাতক, যাতে মানুহক অলপ হহুৱাই থাকিব পাৰে। ভূপেন বৰা ডাঙৰীয়াৰ যিগৰাকী মুখ্য নেতা ৰাহুল গান্ধী, গোটেই ভাৰতবৰ্ষতে তেওঁক পাপু বুলিয়ে জানে। আৰু এতিয়া চাগে ভূপেন বৰাও অসমত পাপু নম্বৰ 2 নামেৰে বিখ্যাত হ'ব বিচাৰিছে। তেওঁলোকৰ এজন জিলা সভাপতিয়ে 12 কোটি টকাৰ ঠিকাৰ কাৰণে যদি কংগ্ৰেছ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীলৈ আহে, তেতিয়াহ'লে ভূপেন বৰা ৰাজ্যিক সভাপতি, তেওঁকতো 25 কোটি মানৰ ঠিকা দিলে গুচি আহিব। গতিকে মইতো জল জীৱন মিছনৰ 25 কোটি ঠিকা দিব পাৰোঁ, গতিকে তেওঁক এবাৰ 25 কোটি ঠিকা লৈ আহি যাওক, কি অসুবিধা আছে? ভূপেন বৰা কবিৰ পৰা এতিয়া বন্ধাকবি পাইছেগৈ। তেওঁ কবি আছিলে, এতিয়া বন্ধাকবি পাইছে। তেওঁৰ চিন্তাধাৰাবিলাক তেনেকুৱা। এতিয়া অসমৰ চবতকৈ ডাঙৰ কমেডিয়ানজন আৰু সকলোতকৈ ভাল কমেডি কৰা ব্যক্তিজনেই হ'ল ভূপেন বৰা। সেইকাৰণে মই কওঁ আপোনালোকে প্লিজ আমাক এনেকৈ কমেডিয়ানৰ ওপৰত আৰু কমেডিৰ ওপৰত কুৱেশ্যন নকৰিব, আমাৰো অসুবিধা হয়। তাৰমানে এই বিৰোধী ঐক্য থাকে নাকে সঁচাকৈ একো ফৰক নপৰে, কাৰণ কংগ্ৰেছে এই ইলেকশ্যনত মুখ ঠেকেচা খাব, 0খন ছিট পোৱাৰ সম্ভাৱনা মই পৰহিৰ পৰা দেখিছোঁ। কংগ্ৰেছৰ শেষৰ ফালে তৰুণ গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াই কংগ্ৰেছটোক বেমাৰী কৰিলে, ৰিপুণ বৰা ডাঙৰীয়া হস্পিটেললৈকে নিলে, আৰু ভূপেন বৰা একেবাৰে ICUত ভৰাই দিলে, মোৰ যিটো এছেছমেণ্ট। তাৰ পিছতো যে এইসকল নেতাই এই ভূপেন বৰাৰ দৰে কমেডিয়ানজনক জেলি আছে, সেইটো কিন্তু বৰ দৃষ্টিগত হৈছে। দলটোৰ সাংগঠনিক ভীতি একেবাৰে শূন্যলৈ লৈ গ'ল ভূপেন বৰা ডাঙৰীয়াই। আৰু আমি এইখিনিও জানো, বহুত বিধায়কে তেওঁৰ লগত এতিয়া সংগ দিয়া নাই, জাষ্ট তেওঁলোকৰ লগত থাকিব লাগে কাৰণেহে তেওঁলোক আছে। মইতো কৈছোঁ, এজন মেৰুদণ্ডহীন সভাপতি, এই মেৰুদণ্ডহীন সভাপতিজনে গোটেই কংগ্ৰেছ দলটো ভাঙি চুৰমাৰ কৰি একেবাৰে পাতাললৈ লৈ গুচি গ'ল।
ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ যে আপুনি অকল দলৰ সভাপতিয়ে পদত্যাগ হ'ব নালাগে, আপুনি সাধাৰণ পদৰ পৰা পদত্যাগ কৰি হয় কৈলাশত যাওক, নহ'লে আপুনি কোনোবা আপুনি নিজৰ যিটো নামঘৰ আছিল ঘৰত, সেই নামঘৰটোত আপুনি নাম কীৰ্তন কৰক। না সন্ন্যাস লওক তেখেতে কিছুদিন ৰিভাইভ হ'ব লাগিলে ভূপেন বৰা আৰু 20 বছৰ কাল কষ্ট কৰিব লাগিব, আৰু 20 বছৰ। ইফালে আমাৰ চেষ্টা আমাৰ অটুট আছে, আৰু তেওঁলোকৰ যি বিফলতা, সেই বিফলতা তেওঁলোকে নিজে নিজে লৈ আহিছে ৰাইজৰ মাজলৈ। প্ৰথম কথা হ'ল যে তেখেতৰ মগজুত বিকৃতি ঘটিছে, কাৰণ তিনিটানিৰ যিটো মানুহে 1 তাৰিখে কৈছে আমি 5টাত জিকিম আৰু 11:30 বজাত কিমান চিট পাম আমি কৈ দিম অসমত, সেইজন সভাপতিয়ে 3টা ধৰাৰ পিছত যদি কৈছে তেওঁৰ ফৰক নপৰে, ধন্যবাদ ভূপেন বৰা ডাঙৰীয়া, আপোনাক ভগৱানে অলপ সুমতি দিয়ক। আচৰিত হৈছোঁ যে তেখেতে সেইখন কাব্যৰ লগত এই লাভ জেহাদক কেনেকৈ তুলনা কৰিব পাৰিলে। তেখেতৰ DNA-টো মই চাব লাগিব, তেখেতৰ ব্লাডত বংগীয় মুছলমানৰ তেজ কেনেকৈ সোমাল এইটো আমি চাব লাগিব। আৰু মোৰ বিশ্বাস হৈছে তেওঁ নিশ্চয় বংগীয় মুছলমানৰ আগ্ৰাসন হৈছে, আৰু সেইকাৰণে ভূপেন বৰাক মই কৈছোঁ যে আপুনি শ্ৰী ভূপেন বৰা ৰাখিব নালাগে, কাজী ভূপেন বৰা নামটোৰে আপোনালোকক আজিৰ পৰা আমি এটা নামকৰণ কৰিলোঁ। আৰু অকৰ্মণ্য এজন একেবাৰে অদৰকাৰী এজন প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তেওঁৰ দৰে ব্যক্তিয়ে আজি সেই আসনখনত আছে। ভূপেন বৰা ডাঙৰীয়াক ৰাজনীতি ত্যাগ কৰিবলৈ কাৰণে বা সন্ন্যাস ল'বৰ কাৰণে ভূপেন বৰা ডাঙৰীয়া য'তে যাব তাতে তেওঁ কংগ্ৰেছটোক সহায় থৈ আহে। সেইকাৰণে আমি অপেক্ষাত আছো যাতে তেওঁ আৰু ভ্ৰমণ কৰক, আৰু তেওঁৰ ভ্ৰমণৰ মাধ্যমেৰে যাতে বাকী মানুহখিনি ভাৰতীয় জনতা পাৰ্টীত যোগদান